আমাৰ দেউতাৰ লগত শ্বিলঙলৈ শেষবাৰৰ বাবে কৰা ভ্ৰমণকালত মোৰ সহকৰ্মী শ্ৰী লাল বাহাদুৰ ছেত্ৰী আছিল আন এজন সংগী। মই যেতিয়া কৰ্মসূত্ৰে বোকাজান আৰু ৰেডিয়েণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেডত আছিলোঁ, তেতিয়া তেখেতক লগ পাইছিলোঁ। এক্সাইজ কনষ্টেবল হিচাপে তেওঁ অতি অবিডিয়েণ্ট আৰু পাংচুৱেল আছিল। ৰেডিয়েণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেডৰ ডিষ্টিলেৰীটোৱে হৈছে অসমৰ প্ৰথম ডিষ্টিলেৰী য'ত এক্সট্ৰা নিউট্ৰেল এলকহল আৰু ৰেক্টিফাইড স্পিৰিট উৎপাদন হয়। মোৰো ৰেডিয়েণ্টৰ প্ৰায় সকলোৰে লগতে কৰ্ডিয়েল সম্পৰ্ক আছিল। ছেত্ৰীয়ে দেউতাৰ লগত শ্বিলঙলৈ বুলি স্বইচ্ছাই ওলাইছিল আৰু আমি একেখন লজতে আছিলোঁ। তেখেতে দেউতাক বৰ শ্ৰদ্ধা কৰিছিল। শ্বিলঙৰ পৰা অহাৰ পিছত দেউতা যেতিয়া ডিমাপুৰৰ ৰেফাৰেল হস্পিটেলত ভৰ্তি হৈ আছিল, তেতিয়া লাল বাহাদুৰ ছেত্ৰীয়ে দেউতাৰ বহুত যত্ন লৈছিল। তাৰোপৰি পৱন দেউৰী, বেনাৰ্জী আহমেদ বৰ্তমান দুয়ো ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অৱ এক্সাইজ, নৰেংটি প্ৰাঞ্জল শৰ্মা দুয়ো এছিষ্টেণ্ট এক্সাইজ ইন্সপেক্টৰ আৰু আন আবকাৰী কৰ্মচাৰীসকলেও দেউতাৰ অসুখৰ খবৰ লৈছিল। আমাৰ আবকাৰী চিপাহী ইংলেঙেও দেউতাৰ বহুত যতন লৈছিল। ৰেডিয়েণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেডৰ বহুতো বিষয়া আৰু কৰ্মচাৰীয়েও দেউতাৰ খবৰ লৈছিল। সেইবাবে মই সকলোকে ধন্যবাদ জনাব লাগিব। যোৱা মাৰ্চ মাহত শ্ৰী লাল বাহাদুৰ ছেত্ৰী তেখেতৰ জীয়াৰীৰ সৈতে সুদূৰ নেপালৰ পৰা যোৰহাটলৈ আহিছিল। অতি ব্যস্ততাৰ মাজতো আমাৰ গৃহলৈও এপাক মাৰিছিল। তেওঁক বহু দিনৰ মূৰত লগ পাই আমি বৰ আনন্দিত হ'লোঁ। ধন্যবাদ।